প্ৰথম প্ৰশ্ন, ব্ৰহ্মপুৰাণ কোনে লিখিছিল? অপশ্যন এ গৌতম মুনি, অপশ্যন বি বাল্মীকি মুনি, অপশ্যন চি কশ্যপ মুনি, অপশ্যন ডি ব্যাস মুনি। শুদ্ধ উত্তৰটো হ'ব ব্যাস মুনি। ২ নম্বৰ প্ৰশ্ন, অথৰ্ব বেদ কোনে ৰচনা কৰিছিল? অপশ্যন এ অংগিৰা ঋষি, অপশ্যন বি অগ্নি ঋষি, অপশ্যন চি আদিত্য ঋষি, অপশ্যন ডি বায়ু ঋষি। শুদ্ধ উত্তৰটো হ'ল অংগিৰা ঋষি। প্ৰশ্ন নম্বৰ ৩, ভগৱত গীতাৰ ৰচক কোন? অপশ্যন এ বাল্মীকি, অপশ্যন বি কৃষ্ণ দ্বৈপায়ন বেদব্যাস, অপশ্যন চি গণেশ দেৱতা, অপশ্যন ডি ভগৱান শ্ৰীকৃষ্ণ। উত্তৰটো হ'ব কৃষ্ণ দ্বৈপায়ন বেদব্যাস। প্ৰশ্ন নম্বৰ ৪, হিন্দু ধৰ্মমতে উপনিষদ কিমান? অপশ্যন এ ১০২, অপশ্যন বি ১০৫, অপশ্যন চি ১০৮, অপশ্যন ডি ১১০। শুদ্ধ উত্তৰটো হ'ব ১০৮। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৫ নম্বৰ প্ৰশ্ন, পঞ্চম বেদ কোনখন গ্ৰন্থক কোৱা যায়? অপশ্যন এ ৰামায়ণ, অপশ্যন বি মহাভাৰত, অপশ্যন চি গীতা, অপশ্যন ডি ভগৱত পুৰাণ। শুদ্ধ উত্তৰটো হৈছে মহাভাৰত। ৪খন বেদৰ উপৰিও মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ ৬, জনসংখ্যা হিচাপে হিন্দু ধৰ্ম পৃথিৱীত কোন নম্বৰ স্থানত আছে? অপশ্যন এ প্ৰথম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি তৃতীয়, অপশ্যন ডি চতুৰ্থ। শুদ্ধ উত্তৰটো হ'ব তৃতীয় স্থানত। প্ৰশ্ন নম্বৰ ৭, মহাভাৰত গ্ৰন্থৰ ৰচক কোন বাৰু? কোনে লিখিছে বাৰু মহাভাৰতখন? এ বাল্মীকি, বি ব্যাস, চি দ্ৰোণাচাৰ্য, ডি শুকদেৱ। শুদ্ধটো হৈছে ব্যাস। প্ৰশ্ন নম্বৰ ৮, বিজ্ঞান, দৰ্শন, চিকিৎসা কোনখন বেদত বৰ্ণনা কৰা আছে? এ যজুৰ্বেদ, বি সামবেদ, চি অথৰ্ববেদ, ডি ঋগ্বেদ। শুদ্ধ উত্তৰটো হ'ব অথৰ্ববেদ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হনুমান চালিচা গ্ৰন্থখন কোনে লিখিছে বাৰু? অপশ্যন এ ব্যাসদেৱ, বি
বাল্মীকি, চি তুলসীদাস, ডি বিশ্বামিত্ৰ। শুদ্ধ উত্তৰটো হ'ব তুলসীদাস। প্ৰশ্ন নম্বৰ 10। দশম প্ৰশ্নটো হ'ল গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল বাৰু? অপশ্যন এ ব্যাস, অপশ্যন বি তুলসীদাস, অপশ্যন চি বিশ্বামিত্ৰ, অপশ্যন ডি শিৱ ভগৱান। শুদ্ধ উত্তৰটো হ'ব বিশ্বামিত্ৰ ঋষি। প্ৰশ্ন নম্বৰ 11। শুকদেৱে ৰাজা পৰীক্ষিতক কোনখন গ্ৰন্থৰ বিষয়ে জ্ঞান দিছিল? অপশ্যন এ কৃষ্ণ গীতা, অপশ্যন বি মহাভাৰত, অপশ্যন চি গৰুড় পুৰাণ, অপশ্যন ডি ভগৱত পুৰাণ। শুদ্ধ উত্তৰটো হৈছে ভগৱত পুৰাণ। প্ৰশ্ন নম্বৰ 12। সকলোতকৈ পুৰণি বেদ কোনখন? এ সামবেদ, বি যজুৰ্বেদ, চি অথৰ্ববেদ, ডি ঋগ্বেদ। শুদ্ধ উত্তৰটো হ'ব ঋগ্বেদ। নেক্সট প্ৰশ্ন নম্বৰ 13। মত ভাগৱত গীতাত কিমানটা অধ্যায় আৰু কিমানটা শ্লোক পোৱা যায়? অপশ্যন এ 18 অধ্যায় 720 শ্লোক, অপশ্যন বি 12 অধ্যায় 720 শ্লোক, চি 18 অধ্যায় 620 শ্লোক, ডি 20 অধ্যায় 700 শ্লোক। শুদ্ধ উত্তৰটো হ'ব 18 অধ্যায় 720 শ্লোক। নেক্সট প্ৰশ্ন নম্বৰ 14। মহাভাৰতৰ দ্ৰৌপদীৰ পিতা দ্ৰুপদ ৰজা ভাৰতৰ কোনখন ৰাজ্যত ৰাজত্ব কৰিছিল? এ হাৰিয়ানা, বি ৰাজস্থান, চি মধ্যপ্ৰদেশ, ডি উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। প্ৰশ্ন নম্বৰ 15। কৰ্মযোগ শ্ৰীমদ ভাগৱত গীতাৰ কিমান নম্বৰ অধ্যায়ত বৰ্ণনা কৰা আছে? এ প্ৰথম, বি দ্বিতীয়, চি তৃতীয়, ডি চতুৰ্থ। বন্ধুসকল ভাবি চিন্তি উত্তৰ দিব, অলপ চিন্তা কৰিব, নিজৰ মগজু ইউজ কৰিব যাতে শুদ্ধ উত্তৰ দিব পাৰে। শুদ্ধ উত্তৰটো হ'ল তৃতীয় অধ্যায়। প্ৰশ্ন নম্বৰ 16। সনাতন ধৰ্মৰ অন্য নাম কি বাৰু? অপশ্যন এ জৈন ধৰ্ম, অপশ্যন বি বৌদ্ধ ধৰ্ম, অপশ্যন চি হিন্দু ধৰ্ম, অপশ্যন ডি শিখ ধৰ্ম। শুদ্ধ
উত্তৰটো হ'ব হিন্দু ধৰ্ম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 17 নম্বৰ প্ৰশ্ন। শাস্ত্ৰ অনুসাৰে ধাম কিমান প্ৰকাৰৰ পোৱা যায়? অপশ্যন এ 5, অপশ্যন বি 4, অপশ্যন চি 6, অপশ্যন ডি 7। শুদ্ধ উত্তৰটো হ'ব ধাম 4খন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 18 নম্বৰ প্ৰশ্ন। আমাৰ মানৱ শৰীৰ কিমানটা তত্ত্বৰে গঠিত বাৰু? অপশ্যন এ 3, অপশ্যন বি 7, অপশ্যন চি 9, অপশ্যন ডি 5। শুদ্ধ উত্তৰটো হ'ল 5। শুদ্ধ উত্তৰটো 5। মই আগত অলৰেডি কৈছোঁ আপোনালোকক। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 19 নম্বৰ প্ৰশ্ন। যোগ কিমান প্ৰকাৰৰ? অপশ্যন এ 4, অপশ্যন বি 6, অপশ্যন চি 3, অপশ্যন ডি 8। ভাবি চিন্তি উত্তৰ দিব বন্ধুসকল। বহুত সহজ প্ৰশ্ন, সকলোৱে জানে নিশ্চয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ। ইয়াৰ শেষৰ প্ৰশ্নটো হ'ল কংস ভগৱান কৃষ্ণৰ কোন আছিলে? অপশ্যন এ চাচা অৰ্থাৎ খুৰা আছিলে, অপশ্যন বি দাদা আছিলে, অপশ্যন ডি মামা আছিলে, অপশ্যন ডি ককা আছিলে। শুদ্ধ উত্তৰটো হৈছে মামা আছিলে। ধন্যবাদ।